নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি তোমালোকৰ বাবে এটা বহুত ধুনীয়া ৰচনা লৈ আহিছোঁ আৰু তোমালোকৰ ভিডিঅ'টো একেলগে চাবা, ভিডিঅ'টো স্কিপ নকৰিবা। ব'লক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু এইটো তোমালোকক বেছিকৈ মনোযোগ দি শুনিবা আৰু পৰীক্ষাত অহা বেছি সম্ভাৱনা থাকে। 1 নম্বৰ দি আছে জন্ম, 2 নম্বৰ দি আছে শিক্ষা, 3 নম্বৰ দি আছে কৰ্মজীৱন, 4 নম্বৰ দি আছে মূল মন্ত্ৰ, 5 নম্বৰ দি আছে মৃত্যু, 6 নম্বৰ দি আছে সামৰণি। জন্ম: 20 শতিকাৰ বিশ্বৰ সৰ্বশ্ৰেষ্ঠ 10জন মহৎ লোকৰ ভিতৰত ভাৰতৰ মহাত্মা গান্ধী এজন। 1869 চনত খ্ৰীষ্টাব্দৰ 2 অক্টোবৰ তাৰিখে গুজৰাটৰ ৰাজ্যৰ পোৰবন্দৰ নামৰ ঠাইত মহাত্মা গান্ধীৰ জন্ম হয়। তেওঁৰ দেউতাকৰ নাম আছিল কাবি গান্ধী আৰু মাকৰ নাম আছিল পুতলীবাই। গান্ধীজীৰ সম্পূৰ্ণ নাম হ'ল মোহনদাস করমচাঁদ গান্ধী। শিক্ষা: গান্ধীজীৰ ল'ৰা কালছোৱাত প্ৰাথমিক আৰু হাইস্কুল শিক্ষা পোৰবন্দৰত গ্ৰহণ কৰিছিল। 17 বছৰ বয়সত প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পাছত তেওঁ বেৰিষ্টাৰ পঢ়িবলৈ বিলাতলৈ যায়। 1891 খ্ৰীষ্টাব্দত বিলাতলৈ বেৰিষ্টাৰ পাছ কৰি ভাৰতলৈ ঘূৰি আহে। জীৱন: গান্ধীজীয়ে বিলাতৰ পৰা ঘূৰি আহি পোনতে ভাৰতত ওকালতি আৰম্ভ কৰে, কিন্তু কিছুদিনৰ পাছত তেওঁ আফ্ৰিকালৈ যায় আৰু তাতেই তেওঁ ৰাজহুৱা জীৱনৰ কাম আৰম্ভ হয়। সেই সময়ত আফ্ৰিকাত থকা ভাৰতীয় লোকৰ ওপৰত ইংৰাজসকলে অত্যাচাৰ চলাইছিল। গান্ধীজীক ইয়াৰ প্ৰতিবাদত আন্দোলন আৰম্ভ কৰে। সেয়েহে ইংৰাজসকলে গান্ধীজীক ভাল চকুৰে নাচাইছিল। ইয়াৰ কিছুদিনৰ পাছত গান্ধীজীৰ পুনৰ ভিডিঅ'টো একেলগে চাবা, স্কিপ নকৰিবা আৰু পাৰিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা মৰমৰ ছাত্ৰ-ছাত্ৰীসকল। ভাৰতলৈ ঘূৰি আহে। সেই সময়ত ভাৰতৰ ইংৰাজসকল শাসন কৰিছিল। ইংৰাজৰ দেশ শাসনৰ নামত প্ৰজাৰ ওপৰত নানান অত্যাচাৰ আৰু শোষণ কৰিছিল। গান্ধীজীয়ে ইয়াৰ প্ৰতিবাদ দেশৰ স্বাধীনতাৰ বাবে 1931 খ্ৰীষ্টাব্দত লোণ আইন অমান্য আৰু ভাৰত ত্যাগ আন্দোলন যোগ কৰা। মূল মন্ত্ৰ: গান্ধীজীৰ জীৱনৰ মূল মন্ত্ৰ কি আছিল তাৰ বিষয়ে আলোচনা কৰা হৈছে, মনোযোগ দি শুনিবা তোমালোক। গান্ধীজীৰ জীৱনৰ মূল মন্ত্ৰ আছিল সত্য, অহিংসা আৰু অস্পৃশ্যতা বৰ্জন। তেওঁ সকলোকে এজন ঈশ্বৰৰ সন্তান বুলি ভাবিছিল। মৃত্যু: 1948 খ্ৰীষ্টাব্দৰ 30 জানুৱাৰীৰ দিনা আবেলি প্ৰাৰ্থনা সভালৈ যাওঁতে নাথৰাম গডছে নামৰ এজন আততায়ীৰ গুলীত এই জনা মহামানৱকে মৃত্যু ঘটিছিল। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু এনেকুৱা ভিডিঅ'লৈ পাবলৈ যেতিয়া মই আপলোডেড কৰিম অতি সোনকালে তোমালোকে পাবা। আৰু আমাক শেষত দি আছে সামৰণি। সামৰণিত কি দি আছে আমি অতি মনোযোগেৰে শুনিম, তোমালোকে শুনিবা। গান্ধীজীৰ মৃত্যু হ'ল সঁচা, কিন্তু তেখেতৰ জীৱন আদৰ্শ আজিও প্ৰতিজন ভাৰতীয় লোকৰ মনত মচ নোখোৱাকৈ জিলিকি আছে। এইজনা মহাপুৰুষৰ জীৱন নেকি আমাৰ জীৱনত গঢ়ি তুলিবলৈ যত্নপৰ হ'ব লাগে। তো আজিলৈকে এইখিনিয়ে তোমালোকক মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি এইখিনিতে সামৰণি মাৰিছোঁ।